নমস্কাৰ, মই ময়ূৰ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু এটি শুভ সংবাদ দিবলৈ মই আহিছোঁ। দৰঙৰ প্ৰতিভাসম্পন্ন যুৱক বিনোদ কলিতাৰ তত্ত্বাৱধানত এখন খুব সুন্দৰ অসমীয়া ছবি আপোনালোকৰ মাজলৈ আহি আছে, তৰা। আশা কৰোঁ তৰাই আপোনালোকৰ মাজত মৰম বুটলিবলৈ সক্ষম হ'ব আৰু মই তৰাৰ লগত জড়িত হৈ থকা সকলো টীমক মোৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে তৰাক সকলোৱে মৰম দিয়ক, আগুৱাই লওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। হাই, মই নীলিম কুমাৰ গৌতম, এজ এ কোৰিঅ'গ্ৰাফাৰ এণ্ড ডাইৰেক্টৰ। আমাৰ সকলোৰে মৰমৰ পশ্চিম দৰঙৰ যুৱক জনপ্ৰিয় কণ্ঠশিল্পী বিনোদৰ এটি সুন্দৰ গীতেৰে এখন ধুনীয়া তৰা নামৰ ছবি আহি আছে। আমাৰ নৰেশ্বৰ কলিতা আৰু ৰাহুল খানে ডাইৰেকশ্যন কৰিছে আৰু আমাৰ প্ৰিয়মে খুব সুন্দৰ অভিনয় কৰিছে। আহি আছে তৰা নামৰ এখন সুন্দৰ ছবি। সকলোৱে আশীৰ্বাদ কৰিব যাতে তেওঁলোকে খুব সুন্দৰভাৱে আগবাঢ়ি যাব পাৰে। ধন্যবাদ। নমস্কাৰ, মই জান ভাস্কৰ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে দৰং জিলাৰ শিল্পীসকলৰ দ্বাৰা বিনোদ কলিতাৰ এখন ছবি আহি আছে, গতিকে সকলোৱে আদৰি ল'ব বুলি মোৰ আশা থাকে। ধন্যবাদ। নমস্কাৰ, মই পবিত্ৰ মেছ। এটা বিশেষ কথাৰ বাবে আজি আপোনালোকৰ মাজলৈ আহিছোঁ। দৰঙৰ শিল্পীসকলে খুব সুন্দৰকৈ এখন ছবি নিৰ্মাণ কৰি আছে। তেখেতলোকে খুব সুন্দৰ সুন্দৰ কাম কৰি আছে সাংস্কৃতিক জগতখনৰ প্ৰতি। আমি আশা কৰিছোঁ তেখেতলোকৰ যিখন ছবি আহি আছে সকলোৱে আদৰি ল'ব আৰু খুব সুন্দৰকৈ যিসকল কলা কৌশলী আছে সকলোকে আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিছোঁ। আৰু আমাৰ ফালৰ পৰা শুভকামনা জনাইছোঁ তেখেতলোক যাতে অনাগত দিনবোৰত খুব ভাল ভাল কাম কৰি যাওক, সাংস্কৃতিক জগতখনৰ বাবে সাৰ পানী যোগাওক, তাকে আমি কামনা কৰিছোঁ। আমাৰ ফালৰ পৰা শুভকামনা থাকিল আৰু সকলোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মই ৰাহুল। মোৰ বন্ধু বিনোদ কলিতাৰ এখন খুব ধুনীয়া ছবি আহি আছে, তৰা বুলি। সকলোৱে যেন তৰা ছবিখনক আদৰি লয়। ধন্যবাদ। নমস্কাৰ, মই কৈলাশ ৰাজবংশী। আপোনালোকক জনাব পাই সুখী হৈছোঁ যে RB প্ৰডাকশ্যনৰ বেনাৰত দুখনকৈ অসমীয়া ছবি আহি আছে। এখন হৈছে তৰা, আন এখন সৰাপাত। আশা কৰোঁ আপোনালোকে আদৰি ল'ব বুলি। লগতে কওঁ যে মোৰ এটি গীত ৰিলিজ হৈছিলে এমাহ আগতে, পুলিচৰে চাকৰি। সেই গীত আপোনালোকে আদৰি লৈছে। আশা কৰোঁ এইবিলো আপোনালোকে সৰবাদ আৰু তৰাখন আদৰি ল'ব বুলি। ধন্যবাদ। নমস্কাৰ, মই জিষ্ণুৰে কাশ্যপ, সাধনা লাইফ আৰু সাধনা প্ৰডাকশ্যনৰ পৰা। পশ্চিম দৰঙৰ উদীয়মান কণ্ঠশিল্পী বিনোদ কলিতাৰ এখন VCD এখন আহি আছে, তৰা নামৰ। সকলোৱে চাব, ভাল হৈছে VCDখন। আৰু আশা কৰোঁ পশ্চিম দৰঙলৈ তেখেতে এনেকুৱা বোলছবি বা VCD বা ভিডিঅ' নিৰ্মাণ কৰি যায়। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। জয় অসম।